হয়, আমি প্ৰচাৰ কৰি আছোঁ। আমি 41 নম্বৰ মানাহ এই সমষ্টিৰ কাৰণে আমি নতুন প্ৰাৰ্থী, গতিকে ৰাইজৰ মাজত আহিছোঁ। ৰাইজে বিপুল সঁহাৰি জনাইছে। অহা নিৰ্বাচনত মই আশা কৰিছোঁ যে সৰ্বাধিক ভোটত মই জয়যুক্ত হ'ম। বিজেপিৰতো তাত চিমল নাই নহয়, এইটো নাঙলৰ চিমল, নাঙলতহে দিব তেওঁলোকে। আমিতো চৰকাৰৰ বাৰে NDA হে কৈছোঁ যে চৰকাৰ যিহেতু ভাৰতবৰ্ষৰ বিজেপি চৰকাৰ আছে, অসমত যদি NDA হয় তেতিয়া আমি ফাণ্ড যেতি পাব লাগে যে কেন্দ্ৰ চৰকাৰৰ পৰা, অসম চৰকাৰৰ পৰা ফাণ্ড পালেহে আমি BTC উন্নয়ন কৰিব পাৰোঁ। আমিতো বিজেপি হৈ যোৱা নাই, আমি NDA হে হৈছোঁ, তাত আমি মিত্ৰজোঁটহে কৰিছোঁ। গতিকে তেওঁলোকে নাঙলতহে ভোট দিব। নাই যাব, তেওঁলোকে যাব, গণতন্ত্ৰত ভোট বিচাৰি যাব পৰা অধিকাৰ সকলোৰে আছে। এইটোতো ফেক্টৰ নহয়, কাৰণ ৰাইজৰ দলত তেনেকুৱা ইয়াত ৰাইজ নাই, ৰাইজে নাই, কেনেকৈ পাব? ৰাইজৰ দলত ৰাইজ নাই। এই আপাৰ আছামত আছে তেখেতৰ দল, ইয়াত লোৱাৰ অসমত তেনেকুৱা আমি দেখা নাই।